হেল্ল' হাই, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ভগৱানৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। এতিয়া আবেলি আৰু মই অলপ ওলাই আহিছোঁ। এয়া দেখিছে মোৰ চাৰিওফালে কিমান গছ গছনি আছে। এটা পাহাৰৰ গলিত সোমাই আহিছোঁ। দেখাম, এখন ধুনীয়া গাঁও আছে এইফালে আৰু গাঁওখনৰ পৰিৱেশটো বহুত বেছি ধুনীয়া। আপোনালোকক মই দেখাইছোঁ সকলোবিলাক। ভিডিঅ'টো প্লিজ স্কিপ নকৰাকৈ চাই থাকক। এয়া গাঁওখনৰ পৰিৱেশটো দেখিছেনে? মই এঘৰ দুঘৰ মানুহ পাইছোঁ। এই ভিউটো চাওকচোন, বহুত ধুনীয়া লাগিছে। এইফালে খৰি জাপি থৈছে আৰু এইবিলাক খেৰৰ ঘৰ দেখিছেনে? ইয়াতে প্ৰায় খেৰৰ ঘৰবিলাকেই দেখা পোৱা যায়। আচলতে আমাৰ বৰ্তমান সময়ত এই খেৰৰ ঘৰবিলাক প্ৰায় নাইকিয়া হৈ গৈছে চবৰে। মই দেখিছেনে কিমান এটা ধুনীয়া প্লেচত আছোঁ। এয়া জুম খেতিৰ কাৰণে ঠাই মুকলি কৰি থৈছে। ইয়াতে হয়তো আদা লগাব বা কিবা কিবি লগাব। আপোনালোকক দেখাই আছোঁ, সকলোবিলাক চাই থাকক। ইয়াতে এটা বিশেষত্ব আছে, জুম খেতিৰ কাৰণে ইয়াতে যিমান ডাঙৰ ডাঙৰ গছ নহওক কিয় পুৰি তেওঁলোকে চাই কৰি পেলাই। এয়া দেখিছেনে, এই ডাঙৰ গছজোপা কাটি পুৰি পেলালে আৰু এইবিলাক জুম খেতিৰ কাৰণে ঠাই মুকলি কৰি থৈছে। ইয়াতে হয়তো আদা লগাব বা কিবা কিবি লগাব তেওঁলোকে। ইয়াত বেৰাবিলাক দেখিছেনে এনেকৈ দি থৈছে। এইটো এটা মন্দিৰ হয়, তেওঁলোকে বনাইছে। ইয়াত যিহেতু নেপালী মানুহ থাকে, পৰিৱেশবিলাক দেখিছেনে ইমান ধুনীয়া হৈ আছে। আৰু এতিয়া বৰষুণ পাই পাহাৰবিলাক প্ৰায় সেউজীয়া হৈ আছে। মই ইয়াৰ আগৰ ভিডিঅ'টোত যেতিয়া মই দেখাইছিলোঁ তেতিয়া পাহাৰবিলাক প্ৰায় শুকান আছিলে আৰু এতিয়া যিহেতু কেইবাজাকো বৰষুণ দিলে, গতিকে পাহাৰবিলাক সেউজীয়া হৈ আহিছে। চাওকচোন বাৰু, আবেলি সময়খনত এনেকুৱা ঠাইতে আহি পেলাই মই টাইম পাছ কৰোঁহি, ভাল লাগে। এনেকৈ মই টাইম পাছ কৰি থাকোঁ আৰু অকলে অকলে আহি পেলাই। ইয়াত যিহেতু যাবলগীয়া বেলেগ ঠাই নায়েই, ইটো গলিৰ পৰা সিটো গলিতে এনেকৈ যাওঁ আবেলি, এনেই অলপমান ভিডিঅ' কৰি পেলাই ইউটিউবতে আৰু স্মৃতি হিচাপে ৰাখি থওঁ। এইফালে কেইটামান আছে, এটা কেঁচা ঘৰ দেখিছেনে, মানুহৰ ঘৰ। আৰু এইটো পাহাৰৰ মাজত এটা সুন্দৰ খেৰী ঘৰ। মই গৈ আছোঁ এইটো ৰাস্তাত আৰু এইফালে দেখিছে এইবিলাক পাহাৰ, বাটে বাটে কিমান পাহাৰ আছে। এয়া পাহাৰ দেখিছেনে? আচলতে পাহাৰবিলাক আঁতৰৰ পৰা দেখিবলৈহে ভাল লাগে। পাহাৰত থকা মানুহে গম পায় আচলতে কিমান কষ্ট। আৰু এই পাহাৰীয়া ঠাইত খোজ কঢ়াটো বহুত কষ্ট দেই। অলপ দূৰ খোজ কাঢ়িলে একদম ভৰি বিষ উঠি যায়গৈ। মইতো বেছি দূৰ খোজ কাঢ়িব নোৱাৰোঁৱেই। আমাৰ আচলতে পাহাৰত থকা অভ্যাস নাই যে। এতিয়া অলপ পাৰিছোঁগৈ বাৰু। আপোনালোকে ভিউটো চাওক না, কিমান ধুনীয়া লাগিছে। আচলতে কি জানেনে, পাহাৰবিলাক আচলতে আঁতৰৰ পৰা দেখিবলৈহে ধুনীয়া লাগে। পাহাৰৰ জেগাত থকা মানুহে গম পায় আচলতে কিমান কষ্ট হয়। ইয়াত অলপ সময় খোজ কাঢ়িলে একদম আপোনাৰ ভৰি বিষ উঠি যাবগৈ। যিকোনো বস্তুৱে নহয় জানো, আঁতৰৰ পৰা দেখিলেই ভাল লাগে। ওচৰত আহিলেহে গম পায় প্ৰকৃততে কেনেকুৱা হয়। আমি আৰু পাহাৰত থাকি থাকি কিবা একদম কি ক'ম আৰু, পাহাৰীয়াই হৈ গৈছোঁ আৰু। উপায়ো নাই, ইয়াত আচলতে যাবলৈও ক'তো একো জেগাও নাই, ভালো লাগে। চাৰিওফালে সেউজীয়া আৰু সেউজীয়া। আৰু ইয়াৰ মানুহবিলাক প্ৰায় 90% মানুহে খেতি কৰি খায়। দিনত কাৰো ঘৰতে মানুহ নাপায়, একদম জনশূন্য। মই এতিয়া আহিলোঁ, কিন্তু ইমান দূৰ আহিলোঁ কিন্তু কাৰো ঘৰতে মানুহ দুনুহ নাপালোঁ। চবৰে ঘৰতে দৰ্জা বন্ধ আৰু চব খেতিত যায় দিনত হ'লে। এইটো আমাৰ ষ্টুডেণ্টৰ ঘৰ। घर में कोई है क्या?
घर में कोई है नहीं? स्कूल क्यों नहीं गया? वो थोड़ा हाँ, तबीयत खराब था। क्या हुआ है? जॉन्डिस। जॉन्डिस। दवाई खाया? हाँ, डॉक्टर से दिखाया? आप कैसा है? थोड़ा अच्छा हुआ है। कंप्लीट ठीक हुआ है क्या नहीं हुआ? नहीं। हाँ और पेटला सार से दवाई लेके आया था। हाँ। मम्मी पापा कहाँ गया? काम में। काम में? हाँ। अच्छे से रहना, ओके? घर में कौन कौन है तुम्हारा? मम्मी पापा भाई, हाँ। 2 भाई और मैं। हाँ, वो कौन रो रहा है? मेरा भाई भाई कितने डांगा बड़ा? 9-10 महीने का है। ओ, हाँ। क्या बना रहा है? पता नहीं मम्मी क्या बनाती गई। अच्छा। क्या कर रहा है? क्या कर रहा है? কিমান জংঘলৰ মাজে মাজে মানুহবিলাক আছে দেখিছেনে? আৰু ইয়াত ঘৰবিলাক বহুত দূৰত দূৰত আছে। অ'ত এঘৰ ত'ত এঘৰ, মানে হাবিৰ মাজে মাজে। বাপৰে, ভয় লাগি যায়গৈ ইয়াত আহিবলৈ। ৰাস্তা দেখিছেনে? কিমান ঘন অৰণ্য মাজে মাজে যাব লগা হৈছে। ইয়াৰ পৰা বাহিৰত ওলাই যোৱাটো মানে কি ক'ম আৰু। বাপৰে, এইফালেও যাব নোৱাৰি আৰু দেই। একদম মানে কিমান হাবি দেখিছেনে? ভয় লাগে যাবলৈ। এইফালৰ পৰা অলপমান ভিউটো উঠাওঁ। ইয়াৰ তলত একদম পানী আছে দেখিছেনে? ইয়াত জিলিকি আছে। মানুহে সেই তাৰ পৰাই পানী আনে। এনেকৈ সৰু সুৰা কিছুমান নিজৰা আছে, সেই নিজৰাবিলাকৰ পৰাই মানুহে পানী আনে ইয়াত। বতৰটো একদম বেয়া কৰি আহিছে, বৰষুণ আহোঁ আহোঁ কৰিছে। মই একদম কোবা কোবিকৈ আহিছোঁ আৰু। গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছে। আপোনালোকে প্লিজ মোৰ ভিডিঅ'বোৰ চাব আৰু পাৰিলে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই বাই।